কিমান পৃথিৱীৰ বিদ্ৰোহীকামী যোদ্ধাসকলৰ প্ৰতি প্ৰস্তাৱনা। বাৰীৰ পুখুৰী এটা সিঁচোতেও 2-4 খিঙি ফুটে। এইখন ৰঙে তাতে 8-10টা লোক কিয় নপৰিব? তাতে লোক কৰিবলৈ নাই, মাছ কিমান হয় তাৰহে কথা। অসম্বন্ধী কথাটো নিশ্চয় কবি এজন শব্দ প্ৰেমিক, মহৎ উদ্দেশ্যত কবিতাই জীৱন পাঠ শিকে, যাৰ যন্ত্ৰণাত ঘনাই খৰযুদ্ধ, অথচ কবিয়ে কোনোদিন মানৱতা হানিকাৰক মৰণাস্ত্ৰ লোৱাৰ প্ৰশ্ন উপস্থাপন কৰা নাই। মৰ্মান্তিক আঘাতত মৃত্যুৰ প্ৰতি নহওক কিয় চৰাই চুৰিৰ বাট নেহেৰুৱাই, জীৱনৰ মহত্তম প্ৰেমৰ নতুন পাঠ আওৰাই, নিজৰ পৰা চুটস্ফটা অংগতে স্বৰ্গীকাৰ প্ৰস্তাৱ অথবা স্বাধীনতাৰ ইচ্ছাৰে আলোচনা কৰাই প্ৰত্যেকৰ মন বিবেক সাগৰত। দৃশ্য 2। তোমালোক য'তেই নাথাকা আদৰ্শ বুঢ়াই নিজৰ ধৰণ কৰণে আতংকগ্ৰস্ত কৰি পৰিৱেশ ধ্বংসস্তূৰে যজ্ঞ পাতি ক্ষতিগ্ৰস্ত কৰি সৰ্বাত্মক বিপ্লৱৰ পাতনি মেলি যিসকলে কেৱল হৃদয় ভিত্তিক খাৰতি কৰি জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ মনত চোকা তৰোৱাল সানি তেজৰ অন্ধৰ দুৱাইছা। এনেকৈ নিজৰ মুখ ৰঙা দেখি, এনেকৈ নৈতিক স্থলন হৈ সঘনাই, এনেকৈ হৃদয় সুদূৰ তৰা হয়। দৃশ্য 3। এদিন হয়তো প্ৰত্যেকৰ গধূলিতে সুদিন সোমাই আহিব। সেই সুদিনৰ বাবে অপেক্ষা কৰোঁতে কৰোঁতে যিবিলাকে জীৱন দিলে আৰু দিবলৈ আছে, প্ৰত্যেক সৈনিকে কোনো মহৎ কৰ্মৰ পাঠ নিশিকাকৈ জীৱনলৈ ধ্বংসৰ মাতিছে। অনেক মানুহে সপোনতে কাৰেং সাজে, সপোনতে ভাগে। বাস্তৱ আৰু সপোনৰ দুষ্ট ব্যৱধান নুবুজি সপোনৰ পাছে পাছে যিয়ে ঘূৰি ঘূৰি যেনেদৰে নিজৰ স্থিতি প্ৰতিপন্ন কৰিব বিচাৰে, তেনেকৈ প্ৰতিপক্ষৰ জন অনুসাৰে নিজৰ জন লোৱাৰ প্ৰয়োজন। স্বাৰ্থৰূপী ভয়াত্ম মগজে এনে বিপ্লৱৰ পাঠ শিকি অপ্ৰয়োজনীয় কাৰণতে নিৰীহ মানুহৰ জীৱন লোৱাৰ কোনো যুক্তি নাই। পৰিশেষ এটি জীৱনক পুনৰ জীৱন দান কৰাৰ কাৰো ঈশ্বৰিক শক্তি নাই। সেয়ে জীৱন লোৱাৰ কোনো বিধিগত ব্যৱস্থা থাকিব নোৱাৰে। মোৰ দ্বিতীয়টি কবিতাটোৰ নাম স্বাধীনতা। মই শেষৰ কবি হোৱাৰ বাবে আপোনালোকৰ পৰা কবিতা দুটি পাঠ কৰাৰ সুযোগ গ্ৰহণ কৰিছো। স্বাধীনতা। এতিয়া চৌদিশে তোমাৰ অনুপস্থিতিৰ প্ৰতিবাদত আমি মিলিত হওঁ আৰু তোমাৰ সমৰ্থনত শোভাযাত্ৰা উলিয়াও তোমাৰ খবৰ বাতৰি। মানৱতা আৰু তোমাক সুৰক্ষা দিয়াৰ সমৰ্থনত আমি যিসকলে নিহত হৈ হৃদয়ত হৃদয় থওঁ অথবা সংঘৰ্ষিত হৈ যিসকলে মৃত্যুক সাৱটি লয়, তেওঁলোকৰ পক্ষে কথা কলি আমাক কোৱা ঘাতক। আমি নাগৰিক, প্ৰতিজন নাগৰিকেই অধিকাৰ আছে প্ৰতিবাদ কৰা। যিসময়ত বান বিদেশৰ বাবে আমি বিচৰামুখী অন্য এডোখৰ বস্ত্ৰ অথবা আশ্ৰয়স্থল, ঠিক তেতিয়াই আমোলাহঁতে পাতে ৰাজকীয় ভোজমেল। এতিয়া চৌদিশে তোমাৰ অনুপস্থিতিত প্ৰতিবাদত আমি মিলিত হওঁ। মিলিত হৈ আমি নাগৰিকসকলক শোভাযাত্ৰা উলিয়াওঁ। আমি জীয়াই থকাৰ দাবীত কাৰ্যকৰী আবেদন জনাওঁ। আমি তীব্ৰ স্বৰে ঘোষণা কৰোঁ, ভাতৃভাতী সংঘৰ্ষ আৰু হত্যাৰাজ বন্ধ কৰক, খুলি দিয়ক ভ্ৰষ্টাচাৰী মুখা। এতিয়া আমি নাগৰিকসকলে প্ৰসাৰিত কৰোঁ হৃদয়ৰ পৰা হৃদয়লৈ, তেজৰ সলনি মানৱতাৰ বন্ধুকৰ সলনি জীৱন, সকলোৱে লচৈ পথাৰৰ গান গাওঁ। উদ্দীপ্ত হয় আমাৰ জীৱন, আমাৰ যৌৱন, স্বাধীনতা, স্বাধীনতা, স্বাধীনতা। ধন্যবাদ।